নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰঞ্জু ব্লগ চালে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালেই। এয়া ৰাতিপুৱা এতিয়া 6টা বাজিছে। মই এতিয়া কি কৰোঁ আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। এয়া চাটখন সাৰি আছোঁ। চাটখন সাৰা হৈ গ'ল। যিহেতু এতিয়া ঠাণ্ডা দিন, আমি অকণমান ওপৰতেই আহি বহোঁ। কাপোৰ কেইটামান আছিলে, কাপোৰকেইটাও ধুই ল'লোঁ। আৰু মোৰ গা চা ধোৱা হৈ গ'ল। এতিয়া ছোৱালীজনীক স্কুল পঠাম আৰু তাইকো খাবলৈ দিওঁ কিবা এটা, আৰু ময়ো ধুনীয়াকৈ চাহ একাপ খাই লওঁ। পিছৰখিনি কি কৰোঁ চাই থাককচোন। এয়া স্কুললৈ ৰেডি কৰি আছোঁ। তাইকো খাবলৈ দিছোঁ আৰু ময়ো চাহ একাপ খাই আছোঁ। এয়া তাইক স্কুল পঠাই লৈছোঁ। এতিয়া ঘৰতো ভিতৰত সৰু সুৰা কাম আছে, এইখিনি কৰি চাফা কৰি লওঁ। এজোপা চাওকচোন, আমজোপা সৰু আছিলে, আমটো এতিয়া ডাঙৰ হৈ আহি আছে। এয়া আবতৰীয়া আম। এই টাবটোতে দিছোঁ, মই কিনিয়ে নিছিলোঁ কৌটৰ মুখৰ পৰা। কাপোৰকেইটাও জাপিবলৈ আছিলে, কাপোৰকেইটা জাপি ল'লোঁ। এতিয়া মিস্ত্ৰীক চাহ দি আহোঁ। খাৰ বনাব এতিয়া। কি টেষ্টি লাগে মাটি দালি খাৰ খাই। কাপোৰখিনি সামৰি লওঁ। ছোৱালীজনীও যিহেতু স্কুলৰ পৰা আহি পালেহি, এতিয়া একেলগে ভাত খাম। আৰু এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি জনাই দিব। বাই।